তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই গৈ আছোঁ আমাৰ নলবাৰীতে হৰিপুৰত। তাত এটা চিনেমা হল খুলি আছে। তো চিনেমা হলটো কিমানখিনি আগবাঢ়িল, কিমানখিনি হৈ আছে, তো সেইখিনি বস্তু চাই আহোঁ। কিমান দিন লাগিব হলটো, সেইখিনি বস্তুও চাই আহোঁ, সুধি আহিম ভালদৰে। তাৰমানে বহুত দিন নলবাৰীত হল হয় নাই, আজি 5 বছৰ ধৰি এটা হল বন্ধ হৈ আছে। আমি বহুত দূৰ যাব লাগে, ৰঙিয়া, গুৱাহাটী, তাতে চিনেমা যাব লাগে। তো বেছি দিন নাই আৰু হলটো অ'পেন হ'ব। তো সেইখিনি বস্তু চাই আহোঁ কিমানখিনি হৈ যায়। বলক নাকি এটা কথা কিন্তু নলবাৰী সেইখিনি বহুত ভাল হৈছে, কাৰণ আমি বহুত দূৰলৈকে আমি যাই চিনেমা চাব লাগে। এতিয়া সেই দূৰততো নহ'ব না, এতিয়া নলবাৰীৰ পৰা বহুত ওচৰতে হ'ল, হৰিপুৰতে সেইটোৱে চিনেমা হ'ল। বহুত দূৰৰ পৰা এই বৰবাগ চাইডৰ পৰা কিমান দূৰৰ পৰা মানুহ আহি ৰঙিয়াকলৈকে চাব যায়। এইটো কষ্টটো বহুত হয় না চিনেমা চোৱাৰ কাৰণে। আগতে কথা নাছিল, আগতে ওচৰতে আছিল, নলবাৰী টাউনতে আছিল। এতিয়া সেই টাউনৰ পৰা আহি কিমান দূৰ পালাক, ৰঙিয়া যাব লগা হয়। এতিয়া সঁচাকৈ বহুত ভাল হ'ব, চিনেমা চাব হল কান্দে পাৰিম যে চিনেমা হল। তো ফ্ৰেণ্ডছ, এইটোৱে হ'ল নলবাৰীত খুলি আছে নতুনকৈ গ'ল্ড চিনেমা হল। তো বেছি দিন নাই আৰু অতি শীঘ্ৰে তাৰমানে চিনেমা হলটো হৈ যাব অ'পেন। আৰু খুব বেছি 2 মাহ বা 3 মাহ তাৰে ভিতৰত হৈ যাব। তো ইয়াৰ যাব চেষ্টা কৰোঁ মই, যদি পাৰোঁ। অলপ পূৰা তাৰমানে কনষ্ট্ৰাকশ্যন পূৰা কাম চলি আছে, একদম পূৰা কাম চলি আছে, একদম কাম পূৰা অতি শীঘ্ৰে পূৰা চলি আছে। তো চাগে ভিতৰত সোমাব নিদিব, কাৰণ যিহেতুকে কনষ্ট্ৰাকশ্যন হোৱাই নাই, কনষ্ট্ৰাকশ্যন কৰিহে আছে। তো বেছি জোৰ জবৰদস্তি নকৰোঁ, কাৰণ কিবা কিবি গাত পৰি গ'লে আৰু মই চেটে বুজা নাগা লাগে না কি। মস্ত ডাঙৰ এটা চিনেমা হল হৈ আছে আমাৰ বৰকুৰা পাৰ হৈ হৰিপুৰত। তো বেছি দিন নাই আৰু নলবাৰীবাসীৰ কাৰণে এটা সুখবৰ আহি আছে। সঁচাকৈ ভাল লাগিব ইয়াত চিনেমা চাই, নতুন নতুন চিনেমা আহিব। চ' চিনেমা চাই ভাল লাগিব। এটা কথা কিন্তু মানবা লাগিব, হলটো কিন্তু মস্ত ডাঙৰ হ'ল হৈছে দিয়ক। মানে ইমান ডাঙৰ হ'ল দেখা নাই মই ক'তো, বিশেষকৈ মস্ত ডাঙৰ হ'ল হ'ব। এইটোৱে হ'ল, ভিতৰত নোসোমাওঁ, মানে যেতিয়া কাম কৰি আছে ডিষ্টাৰ্ব দিয়া আনিব। তথাপিতো মই এটা সুধি চাওঁ যদি। তো ইয়াত দুটামান মজদুৰ আছে, তেওঁলোকক সুধি আছোঁ কিমান দিন লাগে, কি কথা বাৰ্তা। দাদা এইটো বনাওঁতে আৰু কেইদিনমান লগা আছে? মোটামুটি আৰু 4 মাহ হ'ব। এনে ওপৰত দি কিবা বান্ধিছেনে? ওপৰতে হৈছে 4 তলাত হৈছে। 4 তলা হৈছে। এনেই টোটেল কেইতলা হ'ব? টোটেল কেইতলা হ'ব আপোনাৰ? 5 তলা হ'ব। 5 তলা হ'ব ন? আৰু মোটামুটি 6 মাহ লাগিব? 6 মাহ লাগিব। 6 মাহ নালাগে, 5 মাহ, 4-5 মাহ লাগিব। 4 মাহ। তো ফ্ৰেণ্ডছ, এখেতে ক'লে যে 4-5 মাহৰ ভিতৰত এইখিনি কাম হৈ যাব। ধন্যবাদ। তো এইখিনি কাম হৈ যাব 4-5 মাহৰ ভিতৰত। আপোনালোকে দেখা পাব যে নলবাৰী চিনেমা হলটো। তো আহি যাব নলবাৰীত যেতিয়া চিনেমা হল খুলিব না কি। মইতো আহিমেই, তো আপোনালোকে আহি যাব। তো সঁচাই ভাল লাগিল আহি কিনে। আপোনালোকে আহক এবাৰ, গোটেইখিনি বস্তু চাই যাওক। ফ্ৰেণ্ডছ, আমি চাই দিলোঁ আজি ইয়াতে হলটো কিমানখিনি আগবাঢ়িল। তো আপোনালোকে আহক, হলটো একবাৰ চাই যাওক কিমানখিনি আগবাঢ়িল নেকি। মই এনে অনুমানিক কৈছিলোঁ যে 2 মাহ লাগিব, কিন্তু 2 মাহৰ ওপৰত লাগিল, 4 মাহ লাগিব বুলি কৈছে এইটো চিনেমা হল। তো আহি যাওক না কি, অপেনিঙৰ দিনা পূৰা ফালাফালি হ'ব।